বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, অলপো স্কিপ নকৰিব। বন্ধু-বান্ধৱীসকল, অসম চৰকাৰে যোৱাকালি ৰঙিয়াৰ পৰা লাইং ফাউণ্ডেশ্যন ষ্টন অফ ভেৰিয়াছ প্ৰজেক্ট বিষয়ে কোৱা কথাখিনি, লগতে ৰেচন কাৰ্ডৰ অৰুণোদয় আঁচনি 1 লাখ নিযুক্তিলৈ কোৱা কথাখিনি আপোনালোকে ভিডিঅ'টোৰ যোগেদি চাই লওক। চাকৰি আমি দিম বুলি কৈছিলো, মে মাহৰ ভিতৰত আমি 1 লাখ চাকৰি দিয়াৰ কাম শেষ কৰিম। ইলেকশ্যনৰ মিটিঙত মই লগতে কৈছিলো যে 1 লাখ চাকৰি দিম আৰু 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ আমি সুবিধা কৰি দিম। এই বছৰৰ পৰা আমি এটা নতুন আঁচনি হাতত লৈছো, যাৰ জৰিয়তে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 3টা কিস্তিত আমি 2 লাখ টকাকৈ তেওঁলোকৰ হাতত আমি তুলি দিম। এইবাৰ আমি আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছো যে আমাৰ গাঁৱত যিবিলাক পৰিয়ালৰ ৰেচন কাৰ্ড নাই, আমি সকলোবোৰ পৰিয়ালক এইবাৰ ৰেচন কাৰ্ড দিব সিদ্ধান্ত লৈছো, যাতে সকলোৱে প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া চাউল পাব পাৰে। অকল তাকে নহয়, এই ৰেচন কাৰ্ডৰ যিটো ক'ব গ'লে আগত যেতিয়া আমি ৰেচন কাৰ্ডখন আগবঢ়াই দিছিলো, অকল মাত্ৰ বিনামূলীয়া চাউল পাইছিলো। এইবাৰ 10 মেৰ পিছত আমি এটা নতুন কাম আৰম্ভ কৰিব খুজিছো। সেয়া হৈছে যে যি পৰিয়ালৰ হাততে ৰেচন কাৰ্ড থাকিব, সেই পৰিয়ালেই প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰত্যেক বছৰে বিনামূলীয়াকৈ 5 লাখ টকালৈকে বিনামূলীয়াকৈ মেডিকেল সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ যাৰ হাততে ৰেচন কাৰ্ড থাকিব, সেই ৰেচন কাৰ্ড থকা পৰিয়ালক আমি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ আমি এখন কাৰ্ড দিম, যিখন কাৰ্ডৰ জৰিয়তে মেডিকেল কলেজে হওক বা প্ৰাইভেট নাৰ্ছিং হোমতে হওক, সেই পৰিয়ালসমূহে বছৰি 5 লাখ টকাৰ ট্ৰিটমেণ্ট বিনামূলীয়াকৈ ৰাজ্য চৰকাৰৰ খৰচত, কেন্দ্ৰীয় চৰকাৰৰ খৰচত কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগে লগে এইবাৰ বাজেটত আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে আমাৰ প্ৰধানমন্ত্ৰীৰ যি আৱাস যোজনা, সেই আৱাস যোজনা আমি দুখীয়া মানুহক দি গৈ থাকো, কিন্তু তাৰ পিছতো বহুতো দুখীয়া মানুহে ঘৰ নাপায়। সেইবাবে এইবাৰ আমি প্ৰধানমন্ত্ৰীৰ গৃহ আৱাস যোজনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা নামৰ আৰু এটা আঁচনি আমি আৰম্ভ কৰিছো, যাতে আমি পৰ্যায়ক্ৰমে সকলো দুখীয়া মানুহলৈকে একোটা ঘৰ আমি উপহাৰ দিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আই মাতৃসকলৰ মহিলা আত্মসহায়ক গ্ৰুপ আছে। এই গ্ৰুপবিলাকত বহুত সদস্য আছে। আমাৰ অসমত 3,27,000 আত্মসহায়ক গোট আছে। প্ৰতিটো গ্ৰুপত যদি 10 গৰাকীকৈ সদস্য থাকে, তাৰমানে আমাৰ অসমত 36 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত আছে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে গ্ৰুপৰ একাউণ্টটো থাকিবই। গ্ৰুপৰ একাউণ্টৰ লগত আমি প্ৰথমবাৰৰ বাবে আমাৰ আই মাতৃসকলৰ ব্যক্তিগত একাউণ্ট আমি নিৰ্মাণ কৰিম। যাৰ আছে আছে, যাৰ নাই তাক আমি নতুনকৈ বনাই দিম। প্ৰথম বছৰ আমি আই মাতৃসকলৰ বেংক একাউণ্টত 1,000 টকা দিম, যাতে তেওঁলোকে এটা প্ৰকল্প বনাব পাৰে যে ঘৰত আমি কি আঁচনি, কি কাম কৰিম, মুৰ্গী পুহিম, ছাগলী পুহিম, মৌ-মাখি পুহিম, গৰু পুহিম, যিকোনো এটা আঁচনি আই মাতৃসকলে ঠিক কৰি ল'ব। আৰু তাৰ পিছৰ বছৰ মানে অহা বছৰ
আমি আত্মসহায়ক গ্ৰুপৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি দিম, যাতে মহিলাসকলে কিবা নহয় কিবা